Hey guys, welcome to my YouTube channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন ধৰি ব্লগ ভিডিঅ' এটা বনোৱা নাই, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি 15 আগষ্ট বুলি। তো আজি প্ৰথমতে আহিছোঁ ফুটবল খেল চাবলৈ। তো বন্ধুসকল এনেকৈ আহিলোঁ ফিল্ডত খেল চাবলৈ। তো মোৰ লগত আৰু কেইবাজনো আছে। এনেকৈ আমি ইয়াতে অকণমান ফূৰ্তি কৰিছোঁ বন্ধুসকল, 15 আগষ্ট বুলি। আৰু আছে লগত কেইবাজনো আছে, আমাৰ নতুন বন্ধু এজন আছে। তো এনেকৈ ফাইনেলি লগ পাইছোঁ। এইকেইটা আজি বহুত দিনৰ মূৰত লগ পাইছোঁ। এনেকৈ ফিল্ডত খেল চলি আছে। এতিয়া ক'ৰ টীম সোমাইছে সেইটো নাজানো। বাকী এনেকৈ খেল এতিয়া চলি আছে বৰ্তমান। দেখিছে চবফালে মানুহ। আজি 15 আগষ্ট বুলি মানে ইয়াতে প্ৰাইজ মনি এই খেল পতা হৈছে। যিটো পাৰ্টি জিকিব আৰু মানে যিটো টীম জিকিব সেইটো পাৰ্টিক মানে পুৰস্কৃত কৰা হ'ব, মানে পুৰস্কাৰ দিয়া হ'ব। তো এনেকৈ খেল চলি আছে। তাৰপৰা এনেকৈ চালোঁ অকণমান খেল। আৰু বন্ধুসকল, আপোনালোকেতো জানেই ক'ৰবালৈ গ'লেতো কিবা এটা খাবলৈ মন যায়েই। চ' সেইটো কাৰণে আমি সোমালোঁ ইয়াতে ঘুগুনি খাবলৈ। ইয়াতে ল'লোঁ ঘুগুনি, তাৰপৰা পকৰি, তাৰপৰা বইল ডিম ল'লোঁ আৰু খাইছোঁ। লগতে এইকেইটাকো লগ পাইছোঁ। সিহঁতৰ লগত অকণমান কথা বতৰা পাতি এনেকৈ অকণমান সময়টো কটালোঁ। তাৰপৰা ইয়াতে পানী পুৰিও বিক্ৰী কৰিছে। ইয়াত চব পকৰি, ঘুগুনি আৰু ডিম খাই আছে। এনেকৈ ইয়াতে পইচা পাতি দি পেলানি খালোঁ ঘুগুনি, পকৰি। তাৰপৰা ইয়াৰ লগতে অকণমান কথা বতৰা পাতিলোঁ। মানে কথাটো হ'ল ইয়াৰো নাম জান। তো মই মিতা বুলি কওঁ আৰু এয়া কিবা মোবাইলত হেৰি কৰি আছে আৰু এইপিনে খেল চলি আছে। আমি ইয়াতে খালোঁ ঘুগুনি। এতিয়া এয়া চাওক, আপুনি দেখিছে ঘুগুনি আছে, পকৰি আছে, বইল ডিম আছে। আৰু এনেকৈ খেল চেল চাই পেলানি আমি অকণমান ৰাস্তাৰ ফালে ওলাই গৈছোঁ। মানে আমাৰ আৰু দুজন আহিব। তো তাহাঁতি ফোন কৰিছিলে, ক'লে যে আহি পালোঁ বুলি। তেনেকৈ ৰাস্তালৈ ওলাই গৈছোঁ। এইখিনিও কিছুমানে ওলাই গৈছে, কিছুমানে সোমাই আহিছে। এনেকৈ আমি লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। চ' এইখিনিত পাম আৰু এইয়া এজন আহিলে, আইচক্ৰীম লৈ আহিলে। এজন এতিয়া আইচক্ৰীম খোৱাত ব্যস্ত। তাৰপৰা এইজনে মানে অকলে খাইছে। চ' এইটো কাৰণে ইয়াক মই কৈছোঁ যেনিবা অকলে নাখাবি, খাইছ যদি ছাইডত থাক, ছাইডত সোমাই পেলাই খা। আৰু আহি আছে, আৰু দুজন আহি আছে। এতিয়া পোৱা নাই। ইয়াতে আইচক্ৰীম বিক্ৰী কৰিছে। ইয়াৰ পৰাই লৈ খাই আছে আইচক্ৰীম। আৰু এই আহি পোৱা নাই। আহি পালে এইজন দেখিছেনে, এইজন এজন। এতিয়া এই ঘৰলৈ যাব, ঘৰ গৈ পেলাই বাইকখন লৈ আহিব আৰু অকণমান মানে আমি ফুৰি আহিম 15 আগষ্ট বুলি। তাৰপৰা ইহঁতি চবেই আইচক্ৰীম খোৱাত ব্যস্ত। আৰু এইটো মানে কি হ'ল, অকণমান ঘামি গৈছে। চ' কিবা এটা কৈছে আৰু ইহঁতি চবেই আইচক্ৰীম খোৱাত ব্যস্ত। মই মানে ইমানকৈ এইবোৰ ভাল নাপাওঁ। তাৰপৰা এইটো বলটো ল'লে। এইটো আমাৰ গুৰুৱে বলটো লৈছে, মানে এনে গুৰু বুলি কৈছোঁ আৰু। এতিয়া এই বলটো কিবা এটা খেল লগাব। এই মুখখন ঢাকি দিছে, মানে অকণ লাজ কৰিছে নেকি। মানে মই ইয়াক ক'লোঁ যে ব্লগত আহিবি বুলি, সেইটো কাৰণে লাজ কৰিছে চাগে। তো মুখখন ঢাকিছিলে, মই নিজে হেৰি কৰিলোঁ, এয়া মুখখন দেখাই দিছোঁ। এতিয়া মোৰ চন্দী হৈ আছে। আৰু এই বলটো অকণমান খেল লগাইছে। আৰে বল ইয়াক এৰি পলালেহে সেই পঠিয়াইছে। সেইয়া ছোৱালীজনী আগতীয়াকৈ গুচি গ'ল বলটো ধৰি আনিবলৈ। বা ছোৱালীজনী গৈছে বাৰু। তাৰপৰা এতিয়া বলটো লাহেকৈ লৈ পেলাই ছোৱালীজনী আহিছে। এনেকৈ ছোৱালীজনী বলটো লৈ পেলাই গুচি আহিলে। আৰু ভাবিছোঁ সোমাই যাওঁ নেকি, লাহেকৈ সোমাই যাম বুলি ভাবিছোঁ। তাহাঁতেও গৈছে বাৰু। অকণমান চাই লওঁ কি হয় কি নাই। তাৰপিছতে ভাবিছোঁ অকণমান যাম, খেল চাম। তো ফাইনেলি আৰু এজন আহি পালে, মোৰ লগত থকাজন। চিনি পায়েই আপোনালোকে, মোৰ ব্লগত দেখিছে। তাৰপৰা এইজন অকণ ফোনত ব্যস্ত আছে। তাৰপৰা ইহঁতি দুটা গৈছে, অহা নাই। সিহঁতলৈ আমি ৰৈ আছোঁ। ফাইনেলি আমি আহিলোঁ আৰু এখন হোটেলত। ইয়াত আকৌ ল'লোঁ আমি ঘুগুনি।
মানে একো খোৱা নাই ৰাতিপুৱাৰ পৰা, সেইটো কাৰণে ভোক লাগিছে। তাৰপৰা ই বোলে নাখায়, ই ঘৰৰ পৰা ভাত খাই আহিছে। তাৰপৰা ই মানে ঘুগুনি লৈছে, বাকী মই ঘুগুনি লৈছোঁ, তাৰপৰা পিঁয়াজি লৈছিলোঁ। এতিয়া এইটোকে খাই আছোঁ। তাৰপৰা আমাৰ আৰু দুজন আহি আছে, আমি তাহাঁতলৈকে বাট চাই আছোঁ। তাৰপৰা তাহাঁতি আহি পাব, তাহাঁতি এইয়া এহেঁতি দুটা আহি পালে, এহেঁতি দুটা এতিয়া ঘুগুনি খাব। আমি খালোঁ, খালি এহেঁতি দুটা যেনিবা খোৱা নাই। তো এহেঁতৰ দুটাৰ কাৰণে এতিয়া ঘুগুনি অৰ্ডাৰ দিছোঁ। তাৰপৰা ঘুগুনি আহিব, এহেঁতি খাব। তাৰপৰা আমি এনেই ফুৰি আহিম আৰু এবাৰ 15 আগষ্ট বুলি, হয়নে? তাৰপৰা ইয়াৰ পৰা ঘুগুনি দিব, তেওঁ ঘুগুনি খাব আৰু লাহেকৈ ওলাই যাম আমি। তাৰপৰা আমাৰ এইজনে আৰু অৰ্ডাৰ দিছে, ঘুগুনি অৰ্ডাৰ আমাৰ এইজনে অৰ্ডাৰ দিছে আজি। এয়া ঘুগুনি আহি পালে এহেঁতি খোৱাত ব্যস্ত। তাৰপৰা ই অকল ঘুগুনি খাইছে, তাৰপৰা পিঁয়াজি খাইছে, হয়নে? পিঁয়াজি খাইছে। তাৰপৰা এইজনে আকৌ বইল ডিমৰ লগত ঘুগুনি খাইছে। এয়া দেখিছে বইল ডিম, আৰু এয়া এনেকৈ ঘুগুনি খাইছে। স্মাইলটো ভাল লাগিছে, ঘুগুনি খোৱাত ব্যস্ত। আৰু আমাৰ ই মানে পিঁয়াজি লৈছিলে, পিঁয়াজি খালে। আৰু এনেকৈ আমি ওলালোঁ, শিখৰ টিখৰ অকণমান মুখত চুবাই এনেকৈ বাইকখন ষ্টাৰ্ট কৰিছে। ষ্টাৰ্ট কৰি এতিয়া অকণমান আগৰ পৰা ফুৰিম। আৰু মই এইখনতে উঠিম, মানে তাহাঁতি দুটা, আমাৰ এইখনত আমি ইয়াত আছোঁ তিনিটা। এনেকৈ বাইকত উঠিলোঁ, উঠি পেলানি লাহে লাহে গৈ আছোঁ। অকণমান মানে আগৰ পৰা ফুৰি আহিম, সেই আগৰ পৰা অকণমান ফুৰি আহিম, জাষ্ট ৰাইড বুলি। তো বন্ধুসকল, তাহাঁতি মানে আমাতকৈ বহুত আগবাঢ়ি গৈছে। তাহাঁতি সেইয়া গৈ আছে, আমিও এতিয়া গৈ আছোঁ, আমিও অকণ দবাই গৈ আছোঁ। তাৰপৰা তাহাঁতক পোৱা নাই লগ, এতিয়ালৈকে গৈ আছোঁ। এইফালে চোৱা বিচাৰ, মজা। তাৰপৰা এনেকৈ গৈ আছোঁ, তাহাঁতি সেইয়া আগত গৈ আছে। তো ফাইনেলি আহি পেলানি এহেঁতক পালোহি। এহেঁতি ইয়াতে ৰৈছিলে। তাৰপৰা অকণমান আগৰ পৰা ঘূৰিম বুলি কৈছে। আমি এতিয়া যাম, মই এতিয়া এইখনত উঠিলোঁ, তাহাঁতি সেইখনত আছে। তো আমি এইখনতে এতিয়া যাম। তো বন্ধুসকল, ফাইনেলি এতিয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ। এজনে চলাব এতিয়া, সেইজন বহিব, আৰু মই এনেকৈ লগত বহিছোঁ। আৰু এতিয়া এজনে গৈছে, এতিয়া এইজনে চলাব আৰু। মানে কি ক'ম আৰু, মোৰ হাৰ্টবিট মানে একদম নায়া। তো এইজনে মানে প্ৰথমতে চলাওঁতে মই ভয় নাখালোঁ, কিন্তু এইজনে যেনেকৈ চলাইছে অপি মানে ভয়ো লাগিছে। বন্ধুসকল, পূৰা হাৰ্টবিট একদম পূৰা বন্ধ হৈ গৈছিলোঁ ভাই, অপি। আৰু তই চবকে ভয় খুৱাই পেলালি ভাই, সঁচাকৈ কৈছোঁ, বহুত ভয় খালোঁ। আমাৰ এহেঁতি দুটাও আহি পালে। তো ভয় কিন্তু খালোঁ, কিন্তু পূৰা ভয় খাইছোঁ, কাৰণ লাইফত এনেকৈ ভয় খোৱা নাই। বাপৰে যিটো বজাইছে, NS 200 হয়, তাত দেখিব পাৰিছে।
NS200 BS6 মডেল হয়। এইখন আপোনাৰ পূৰা আমাৰ এইটো ৰাস্তা অকণমান জাম থাকে বাৰু, এইটো ৰাস্তা অকণমান জাম থাকে। এইটো ৰাস্তাতে আমাৰ মানে ৰাইডাৰ বুলিয়ে ক'ব লাগিব আৰু পূৰা 80 আপোনালোকে নিজে গম পাইছে নে কিমানত আহিছে মিটাৰ আপোনালোকে নিজে দেখিছে। চ' এনেকৈ আজি ভয় খালোঁ অকণমান। তো ফাইনেলি বন্ধুসকল এনেকৈ চবেই আমাৰ ঘৰ আহিলে। এতিয়া চাহ তাহ খাম, চাহ তাহ খাই মেলি চবকে ঘৰৰ পৰা বিদায় দিম। আৰু আজি ব্লগটো ইমানেই বনাম, বৰ বেছি নবনাওঁ, কাৰণ ইহঁতকো চাহ তাহ খুৱাই অকণমান পঠিয়াম। আজি 15 আগষ্ট বুলি আমাৰ ভাইটি এতিয়া দোকানলৈ যাব, দোকানৰ পৰা আহিব, তাৰপিছত চবকে চাহ একাপ খুৱাম ধুনীয়াকৈ। আৰু ইয়াৰ পৰা আৰু ভিডিঅ'টো শেষ কৰিম। চ' বাই বাই।